হিন্দু ধৰ্মৰ প্ৰমুখ আস্থাৰ প্ৰতীকৰ ভিতৰত এজন হ'ল ভগৱান শিৱ আৰু শিৱৰ প্ৰতীক হ'ল শিৱলিংগ, যাৰ পূজা হিন্দু ধৰ্মৰ প্ৰমুখ হিচাপে জনা যায়। এই সমাজত হিন্দু ধৰ্মৰ লগতে প্ৰত্যেক ধৰ্মৰ মানুহে শিৱলিংগক মহাদেৱৰ গুপ্তাংগ বুলি ভাবে। ভাৰতত প্ৰথমে মোগল আৰু ব্ৰিটিছসকল অহাৰ পাছত মহাদেৱৰ শিৱলিংগক লৈ বহুত তথ্য মানুহৰ মাজলৈ আহিছিল। মুখ্যৰূপে ব্ৰিটিছ আৰু মোগলৰ দ্বাৰা শিৱলিংগক মহাদেৱৰ লিংগ বুলি কোৱা হৈছিল আৰু দুৰ্ভাগ্যবশতঃ সনাতন ধৰ্ম অৰ্থাৎ হিন্দু ধৰ্মৰ মানুহে একো নভবা নিচিন্তাকৈ ইয়াকে সত্য বুলি মানি ল'লে। কিন্তু দৰ্শকসকল, এয়া আচলতে সত্য নহয়। মই আজি আপোনালোকক কম শিৱলিংগৰ আচল বাস্তৱিকতাৰ বিষয়ে আৰু এইষাৰো কম যে শিৱলিংগক কিয় হিন্দু ধৰ্মৰ প্ৰমুখ্য আৰু পবিত্ৰ প্ৰতীক ৰূপত পূজা কৰা হয়। সেইকাৰণে অনুগ্ৰহ কৰি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। দৰ্শকসকল, দেৱ ভাষাত সংস্কৃতৰ বহু শব্দ আমাৰ শব্দৰ লগত মিলে, কিন্তু মিলিলেও তাৰ অৰ্থ বেলেগ। উদাহৰণস্বৰূপে যোনি শব্দৰ দুটা অৰ্থ আছে। প্ৰথম অৰ্থ মহিলাৰ জন্ম ইন্দ্ৰিয় আৰু দ্বিতীয় যেতিয়া জীৱই নিজৰ কৰ্মৰ ফলত জন্ম লয় তেতিয়া তাৰ এক যোনিৰ সৃষ্টি হয়। তেনেদৰে আৰু এটা উদাহৰণ হ'ল অৰ্থ, যাক শাস্ত্ৰৰ সন্দৰ্ভত আৰু পইচাৰ সন্দৰ্ভতো প্ৰয়োগ কৰা হয়। সংস্কৃত ভাষাৰ এটা শব্দই আমাৰ ভাষাত বহুত অৰ্থৰ উৎপন্ন কৰে। সেইদৰে লিংগৰ শব্দৰ দুটা অৰ্থ আছে। সংস্কৃত ভাষাৰ জ্ঞান নোহোৱাৰ বাবে লিংগ শব্দৰ অৰ্থ গুপ্তাংগ বুলি কোৱা হ'ল। আচলতে সংস্কৃত ভাষাত লিংগৰ অৰ্থ হ'ল প্ৰতীক বা চিহ্ন। সেইকাৰণে শিৱলিংগৰ আচল অৰ্থ হ'ল শিৱৰ প্ৰতীক বা শিৱৰ চিহ্ন। যদি আমি ব্যাকৰণৰ ওপৰত এক দৃষ্টি দিওঁ তেন্তে লিংগ তিনি প্ৰকাৰৰ পাওঁ: স্ত্ৰীলিংগ, পুলিংগ আৰু নপুংসক লিংগ। ইয়াৰ অৰ্থ এইটো নহয় যে স্ত্ৰীৰো লিংগ থাকে। আমি ইয়াতেই ভুল কৰোঁ। শব্দ আৰু তাৰ অৰ্থৰ বিষয়ে নজনাৰ বাবে আন ধৰ্মৰ মানুহকো পূজনীয় শিৱলিংগক ভুল ধাৰণাৰে পূজা কৰিবলৈ সুবিধা দিছোঁ। এতিয়া জানো আহক শিৱলিংগৰ অস্তিত্বৰ বিষয়ে আৰু কিয় শিৱলিংগৰ পূজা অৰ্চনা কৰা হয়। আকাশ, সূৰ্য, ব্ৰহ্মাণ্ড অনন্ত আৰু নিৰাকাৰ শিৱৰ প্ৰতীক হোৱাৰ বাবে ইয়াক লিংগৰ নাম দিয়া হৈছিল। স্কন্ধ পুৰাণৰ মতে আকাশো এখন লিংগ। শিৱলিংগ বাস্তৱত ব্ৰহ্মাণ্ডৰ আকৃতিৰ দৰেই। ব্ৰহ্মাণ্ডত মুখ্যৰূপে দুটা বস্তুৱে উপস্থিত আছে: পদাৰ্থ আৰু উৰ্জা। শৰীৰ পদাৰ্থৰে নিৰ্মিত আৰু আত্মা উৰ্জাৰে। সেইদৰে শিৱ পদাৰ্থৰ প্ৰতীক শক্তিৰ উৰ্জা। শিৱ আৰু শক্তি লগ হোৱাৰ বাবে শিৱলিংগৰ নিৰ্মাণ হ'ল। বহু লোকৰ মতে শিৱ আৰু পাৰ্বতীৰ মিলনেই শিৱলিংগ। আচলতে সেয়া সত্য নহয়। সেইকাৰণে তেনেদৰে ভবাটো উচিত নহয়। কেনেকৈ হৈছিল শিৱলিংগৰ নিৰ্মাণ? আমাৰ ঋষিমুনিসকল, যাৰ শাস্ত্ৰৰ পৰা বিজ্ঞানৰো জ্ঞান আছিল, তেওঁলোকে বহু চিন্তা চৰ্চা কৰাৰ পাছত শিৱলিংগৰ নিৰ্মাণ কৰিছিল। স্কন্ধ পুৰাণত উল্লেখ থকা মতে প্ৰাচীন কালত ঋষিমুনিসকলে চাকিৰ পোহৰত ধ্যান লগাই ভগৱানৰ দৰ্শন কৰিব বিচাৰে, কিন্তু বতাহত পোহৰ ইফাল সিফাল হোৱাৰ বাবে ধ্যান কৰাত অসুবিধা হয়। সেইকাৰণে চাকিৰ আকাৰত সকলোৱে মিলি শিৱলিংগৰ নিৰ্মাণ কৰিলে। সেইকাৰণে দৰ্শকসকল, এইটো ভুল কেতিয়াও নকৰিব যে ভগৱান শিৱৰ প্ৰতীকৰূপী শিৱলিংগক মহাদেৱৰ লিংগৰ লগত তুলনা কৰি। আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল লাগিলে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ উৎসাহ বঢ়াব আৰু ভিডিঅ'টো আপোনাৰ প্ৰিয়জন আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু এনেদৰে ধাৰ্মিক আৰু পুৰাণী ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।